हेलो एवरीवन गुड मर्निंग की खबर আপোনালোকৰ আশা কৰো ভাল মই হিমাশ্ৰী অন্য এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এই দেখিছেনে ৰাতিপুৱা এনেকৈ মিক্সিত গুড়ি কৰি অকমান গুড়া ললো ভাবিছো অকমান পিঠা বনাও কাৰণ গুণগুণৰ অসুখ যেহেতু হস্পিটালৰ পৰা আনিব বেছি দিন হোৱা নাই আৰু তাৰ কাৰণে তাই কৈছে মই গল পিঠা খাম মা হেতু কাৰণে তাই যেহেতু ভালদৰে ভাত খাব নোৱাৰে হেতু কাৰণে অকমান পিঠা বনাই দিলো আৰু পিঠাখিনি দেখিছেনে অকমান ডাঙৰ তাৱা এখন লৈ লৈছো কাৰণ তাৱাখনত বনালে ভাল হয় আৰু অকমান তেল দি দিছো তাৰে লগত অকমান ঘিউ দি দিছো কাৰণ তাই যেহেতু ঘিউ খাব বহুত তাৰমানে তাইক ডক্টৰে কৈছে ঘিউ খাবৰ কাৰণে তাই যেহেতু ভালদৰে ঘিউ খাব বয়া পায় হেতু কাৰণে ইয়াতে দি দিছো আৰু ইয়াতে দেখিছেনে মানে পিঠাখন অকমান ডাঙৰকৈ বনাইছো যেন অকমান ডাঙৰকৈ বনালে দুখন তিনিখন বনাই থাকিব নালাগে এখনেৰে হৈ যাব আৰু হেতু কাৰণে এনেকে ডাঙৰকৈ বনাই দিছো পাতলকৈ কাৰণ পিঠাগুড়িখিনি পাতলকৈ যেহেতু গুড়া কৰি লৈছো বেছি মানে লৰাই দিব লগা হোৱা নাই তাতে গুড়িখিনি দি দিলে হৈ গল আৰু দেখিছেনে ভালদৰে এখন আড়াল দি থৈ দিছো আৰু কাই এখন দি দিলো কাৰণ আৰু দেখিছে উলুটা দিলো ইমান ধুনিয়া হৈছে পিঠাখন ইমান ধুনিয়াকৈ উঠিছে কাৰণ তাওত আপোনালোকে যদি এনেকে বনাই মানে বহুত ধুনিয়াকৈ উঠে পিঠাখন আৰু দেখি ধুনিয়াকৈ দেখি আৰু ইপিনে দেখিছেনে দেউতাকে তাইৰ হেগত কেঁচুৱাটো দি দিছে ইমান ধুনিয়াকৈ খেলি আছে কাৰণ গুণগুণক অকমান হাঁহি ফুটিত ৰখাটো আমাৰ দায়িত্ব যেহেতু তাই অকমান খোৱালত এইকেইদিন কষ্ট পাই আছে আৰু ইপিনে ভনিক এনেকৈ লৈ আছে কাৰণ আমি তাইক ভনি বুলি মাতো যেহেতু আৰু ইপিনে ভনিক লৈ আছে দেউতাকৰ লগত গধূলি টাইমত খেলি আছে ইপিনে আৰু দেখিছে আমাৰ এই অকণমানিটো কেইদিনা যে মোক খুৰী বুলি মাতিছিলে তাইতো আৰু দেখিলে একোৱেই নালাগে মোক বহুত ভাল পায় তাই ইপিনে তাই হাই দি আছে আপোনালোকক আৰু আপোনালোকে মৰম দিব আকৌ আপোনালোকে ভিডিঅ'বোৰত মৰম দিলে তাইয়ে চাইও ভাল পাব আমিও ভাল লাগে কাৰণ আমি ভিডিঅ' বনাও কিয় আপোনালোকে চাবৰ কাৰণে বনাও ন আৰু ইপিনে হাজবেণ্ডে তাইক খেলাই আছে কাৰণ এইকেইদিন হাজবেণ্ডৰ ভাড়া নাই যেহেতু এনেকৈ খেলাইয়ে আছে ঘৰত যেহেতু গুণগুণে পাপাকে থাকিলে কাকো নালাগে মোকো নালাগে কাৰণ গুণগুণে পাপাকৰ পাগল আৰু গুণগুণ অকল নহয় বাৰু পুতুও পাগল কাৰণ পুতু এতিয়া গৈছে টিউশ্যন সেইটো কাৰণে আৰু ইপিনে দেখিছেনে গধূলি টাইমত এনেকৈ বক্সটো ওলাই লৈছে কাৰণ নতুনকৈ আনিছে ইয়াতে বজাই চাইছে বাৰান্দাতে বহি এনেকৈ বজাই চাইছে দেউতাই আজি নতুনকৈ আনিছে এইটো মানে মাইকীহঁতে যেহেতু ঘৰত লাগি থাকে আৰু ইপিনে গধূলি টাইমত গাখীৰ লৈ মই গাখীৰ আনি গ'ল গাখীৰ ল'লোঁ আৰু ইপিনে গধূলি টাইমত কিটচেনত সোমালোঁ চাহখিনি বনাওঁ বুলি হাজবেণ্ডে কৈছে অকণমান গাখীৰ চাহ খাওঁ ময়ো যিহেতু গাখীৰ চাহ খাই ভাল পাওঁ ভাবিলোঁ অকণমান গাখীৰ চাহকে বনালোঁ আৰু পিছপিনে গাড়ীখন এনেকৈ থৈ দিছে পুতুৱে গুণগুণে কাৰণ এইকেইদিন খেলিবৰ কাৰণে তাই টাইমেই পোৱা নাই আৰু হাজবেণ্ডক কৈ আছোঁ চাহ খাবানে আদা দিম নে নিদিম কাৰণ গাখীৰ চাহত আদা দি খাবচোন বহুত ভাল লাগে আৰু আদা দিলে আপোনাৰ গাখীৰ চাহখিনি কালাৰটো ধুনীয়া আহে আৰু ইপিনে কালাৰটোৰ কাৰণে ইপিনে আদাখিনি দিয়াৰ কাৰণে মানে আদা বিচাৰি আছোঁ কাৰণ আদাখিনি কালি ক'ত থৈছোঁ পাহৰি গৈছোঁ কাৰণ মই এইকেইদিন কথা কৈ মানে বস্তু থৈ ইমানে পাহৰি গৈছোঁ গুণগুণৰ টেনশ্যনত ইপিনে গাখীৰখিনি এচাইডে ভাবিছোঁ গৰম কৰি লওঁ কাৰণ গাখীৰখিনি গৰম কৰাৰ পিছত গুণগুণক অকণমান হৰলিক্স খুৱাই ল'ম হৰলিক্স মানে এই যিটো অংগনবাড়ীত গুড়া দিয়ে তাই মানে তেনেকৈ এইকেইদিন খুৱাই আছোঁ খালে মানে সেইটো যিহেতু ভিটামিন আছে বহুত ভিটামিন আছে অংগনবাড়ীত দিয়া গুড়িটো কাৰণ সেইটো খাব পাৰিলে ভাল কিন্তু তাই খাব ইচ্ছা নকৰে তথাপিতো মই মানে চেষ্টা কৰি আছোঁ খাবৰ কাৰণে ভিডিঅ'টো এডিট কৰাৰ সময়ত যে ল'ৰা ছোৱালীকেইটা ইমান আটা পাৰি থাকে ন কি ক'ম আৰু কিন্তু উপায় নাই এনেকৈয়ে কৰিব লাগিব এইপিনে দেখিছেনে গাখীৰ আৰু চাহ এনেকৈ বহাই দিলোঁ আৰু চাহখিনি বহাই দিয়াৰ পিছত এতিয়া চেনি চাহপাতখিনি দি ল'ম কাৰণ চেনি অকণমান কমেই খাওঁ আমি তথাপিতো চেনি অকণমান দিলে ভাল লাগে আৰু এইপিনে গাখীৰখিনি গৰম হ'ব দিছোঁ গাখীৰখিনি গৰম হ'ব দিয়াৰ পিছত এইপিনে হৰলিক্স অকণমান গুলি ল'ম আৰু গুণগুণৰ এইপিনে চাহপাতটো দি লওঁ কাৰণ চাহপাতৰ লগত মই আদা গুড়ি কৰি দি থৈছিলোঁ ৰ'দত কাৰণ মই এদিন ভিডিঅ'টো দিম ৰ'ব আদা কেনেকৈ মই চাহপাতৰ লগত মিক্স কৰি দি থওঁ এইপিনে চাহখিনি দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে আৰু ইপিনে গুণগুণৰ গুড়ি যে ৰেডি হয় এইপিনে গধূলি টাইমত দেখিছেনে ইমান ধুনীয়া লাইটৰ যে এগছি চাকিয়ে জ্বলি আছে এনেকুৱা লাগে কিন্তু এই লাইটৰ পোহৰৰ দৰে যদি মানুহৰ মনবোৰো পোহৰ হ'লে আৰু নিজৰ ঘৰৰ কথা নাভাবেই বেলেগে ঘৰত কি হৈছে বেলেগৰ আলোচনা কৰি কিন্তু বহুত ভাল পায় কাৰণ কিয় কৈছোঁ বেলেগৰ আলোচনা কৰিলে তাহাঁতৰ পেট ভৰে কাৰণ মই ভিডিঅ' বনাই মই ভাল পাওঁ বেলেগৰনো কি আহে যে আৰু তাহাঁতে ভাবিছে চাগে মই যদি লগাওঁ তাই ভিডিঅ' বনোৱা বাদ দিব কিন্তু আপোনালোকে ভাবিছে চাগে আপোনালোকে ঘৰত লগালে বা কিবা ক'লে মই ভিডিঅ' বনাব বাদ দিম কেলৈ দিম মই ভাল পোৱা কামটো মই কৰিয়ে যাম আৰু মানুহৰ মনবোৰ যে ইমান লেতেৰা হৈ গৈছে আজিকালি আৰু ইপিনে ৰাতি আনিছে বৰালি মাছ আৰু এইপিনে দালি বনাম বুলি আগবঢ়াই থৈ দিছোঁ আৰু